সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি ডিফু ক্লাবত উলহ মালহৰে ১১০ সংখ্যক আন্তৰ্জাতিক মহিলা দিৱস উদযাপন। সমগ্ৰ বিশ্বৰ লগতে বৈঠালাংছতো উদযাপন আন্তৰ্জাতিক নাৰী দিৱস। এই দিৱসৰ লগতে সংগতি ৰাখি ৫ শতাধিক মহিলাৰ অংশগ্ৰহণেৰে বাহিৰ কৰে বিশাল সমদল। হামৰেনতো উলহ মালহৰে উদযাপন ১১০ সংখ্যক আন্তৰ্জাতিক মহিলা দিৱসৰ অনুষ্ঠান। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি ডিফু ক্লাবত উলহ মালহৰে উদযাপন ১১০ সংখ্যক আন্তৰ্জাতিক মহিলা দিৱস। ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত উদযাপন কৰা হয় এই অনুষ্ঠান। বিজেপি যুৱ মৰ্চাৰ উদ্যোগত ৮ মাৰ্চৰ আন্তৰ্জাতিক মহিলা দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ CM তুলিৰাম ৰংহাঙে তেখেতৰ ভাষণ নাৰী শক্তি সন্মান কৰাৰ লগতে নাৰীক সম অধিকাৰ প্ৰদানৰ কথা উল্লেখ কৰে। আনহাতে আজিৰ ১১০ সংখ্যক আন্তৰ্জাতিক মহিলা দিৱসৰ দিনটোতে CM ৰংহাঙে অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, কাৰ্যবাহী সদস্য ৰতন তেৰণৰ উপস্থিতিত মহিলা ভৱন তথা মহিলা হোষ্টেল নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে। উল্লেখ্য, আজিৰ এই অনুষ্ঠানত পৰিষদৰ MAC ক্ৰমে ৰাম সিং টিমু, ৰিচাৰ্ড টকবি, মনোনীত MAC সীমা ৰংহাংপি প্ৰমুখ, জিলা বিজেপি মহিলা মৰ্চাৰ ৰশ্মি তেৰাংপি, অধিবক্তা ৰশ্মি ভৰালী আৰু ডিফু বালিকা মহাবিদ্যালয় সহ অধ্যাপিকাসকল উপস্থিত থাকে। অৰুণ লেখে ৰিপৰ্ট, কাট নিউজ। সমগ্ৰ বিশ্বৰ লগতে বৈঠালাংছতো দেওবাৰে উদযাপন কৰে আন্তৰ্জাতিক নাৰী দিৱস। বৰপথাৰ পঞ্চায়ত নাৰী সমাজৰ উদ্যোগত বৈঠালাংছৰ চেৰটিহুন আকলামত অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি কণ কণ ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। লগতে ৫ শতাধিক মহিলাৰ অংশগ্ৰহণেৰে উলিয়াই এটা বৃহৎ সমদল। সমদলত নাৰীক সন্মান কৰক, বেটী বচাও, বেটী পঢ়াও, নাৰী শক্তি জিন্দাবাদ আদি শ্লোগানেৰে বৈঠালাংছৰ আকাশ পতাক উত্তাল কৰে। শোভাযাত্ৰাৰ পিছত বৈঠালাংছৰ চেৰটিহুন আকলামত গোটেইবোৰ নাৰী একগোট হৈ এখনি সভা অনুষ্ঠিত কৰে আৰু সভাত নাৰী দিৱস পালনৰ উদ্দেশ্য আৰু ইয়াক পালনৰ যথাৰ্থতাৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। স্থানীয় সমাজ সেৱিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নলিনী তামুলীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই সভাখনিত নাৰীৰ ওপৰত চলি অহা বিভিন্ন নিৰ্যাতনৰ সন্দৰ্ভত আলোকপাত কৰি ভাষণ প্ৰদান কৰে। ইফালে সভাৰ মাজে মাজে কবিতা আবৃত্তি, দিহা নামকে ধৰি বিভিন্ন নাচ গান আদি প্ৰদৰ্শন কৰাত অনুষ্ঠান আকৰ্ষণীয় হৈ উঠে। সভাত CLFৰ লগতে সভানেত্ৰী ববিতা ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিৰূপ ভূঞাকে ধৰি বহু কেইগৰাকীয়ে আগশাৰীৰ মহিলা উপস্থিত থাকে। বঠালাংছৰ পৰা জাচনিংহী ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলা মহিলা সমিতি আৰু চচেং মণ্ডল মহিলা সমিতিৰ উদ্যোগত হামৰেন নতুন বজাৰস্থিত মাল্টি ইউটিলিটি বিল্ডিঙত উদযাপন কৰা হয় ১১০ সংখ্যক আন্তৰ্জাতিক মহিলা দিৱস অনুষ্ঠান।
কাৰ্যসূচী অনুসৰি পুৱা 7 বজাত জিলা মহিলা সমিতিৰ সভানেত্ৰী ৰেণু টিছপিৰ দ্বাৰা সংগঠনৰ পতাকা উত্তোলন শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয় দিনজোৰা অনুষ্ঠানৰ। তাৰ পিছত মহিলাসকলৰ মাজত বিভিন্ন খেল প্ৰতিযোগিতা, জাতি জনগোষ্ঠীৰ নৃত্য গীত অনুষ্ঠানৰ লগতে কবিতা আবৃত্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই সমূহ অনুষ্ঠানৰ পিছত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা কাৰণ হানচেপি, মনালিছা ফুলুং প্ৰমুখ্য বিশিষ্ট লেখিকাসকলে নাৰীৰ সন্দৰ্ভত সাৰুৱা বক্তব্য আগবঢ়ায়। আনহাতে সেই একেটা অনুষ্ঠানতে বিয়লি প্ৰায় 1 বজাৰ পৰা অনুষ্ঠিত কৰা হয় এক মুকলি সভা। হামৰেন পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ পূৰ্ণিমা হানচেপিৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাখনত জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাঙে মুখ্য অতিথি, পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ, সীমান্ত উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ড হানচে, হামৰেন পৌৰসভাৰ উপাধ্যক্ষ হেড সিং ৰংফাৰ প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে নিমন্ত্ৰিত তথা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। জিলা মহিলা বিজেপি মৰ্চাৰ সম্পাদিকা আইকন টিমুংপিৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা এই সভাখনত মহিলা সবলীকৰণ, মহিলাৰ সম অধিকাৰ, মহিলা সন্মান আদিৰ ওপৰত অতিথিসকলে ভাষণ আগবঢ়ায়। Pini 8 March mate thereponi final kebarni lake pirthea dangalong paching bardun si nilitum West Karbi Anglong Hamren alongta district mahila samiti mate West Karbi Anglong district mahila samiti hinpen nilitum arong bohong pen talon ponlo nilitum asayang deng lake lapuson hello ada bait soksira achitimapor lake song alama kangthur lamang thode da phi nilitum chikimong deng bipon Cikimong deng api ni tu kapathu mate sports and games lahai hui kache pate bipon lapen ke karju lapen ke thak mate chisik sapin pen lam theke jai lahai hui asai bipon lasi ningarong lo kaddo kobe lapu dongkam mukam tarubi bothalangso kapre ka hawar pen tan li tum rawes karbeng angkang nimarli tum nache tongdun pet lo lapen ke ladak ni tum chingrum pet pen ke do pon thek lapen ke nong e samni tum mesen nong e pipon lo lasi ni tum piniar ni bangke ahok lo ningarong lo pudam lo আজি 8 মাৰ্চ তাৰিখে আমি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰিছোঁ। ৱেষ্ট কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলং মহিলা সমিতি হৈ হামৰেন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে আজি নাৰী দিৱস উদযাপন কৰিছোঁ বিভিন্ন কাৰ্যসূচীৰে। গতিকে বিভিন্ন কাৰ্যসূচী বহুত আমাৰ মহিলাসকল যোগদান কৰিছে আৰু আমাৰ আজি এই অনুষ্ঠান বহুত ধুনীয়াকৈ সুকলমে হৈ গৈছে। গতিকে আমি ভৱিষ্যত আশা কৰিছোঁ আমাৰ তেনেকৈ ধুনীয়াকৈ আমি ভৱিষ্যতেও পালন কৰি যাম বুলি আশা ৰাখি আজি আমি এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিলোঁ। হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। আন বছৰ দৰে এইবাৰো বিজেপি মহিলা মৰ্চাৰ উদ্যোগত ৰংখাং পৰিষদ সমষ্টিত উলহ মালহেৰে উদযাপন কৰে আন্তৰ্জাতিক মহিলা দিৱস। ৰংখাঙৰ ৰংকেৰ এমি স্কুলত উদযাপন কৰা হয় এই অনুষ্ঠান। প্ৰায় 6 শতাধিক মহিলাৰ অংশগ্ৰহণেৰে উদযাপিত এই আন্তৰ্জাতিক মহিলা দিৱস অনুষ্ঠানত অঞ্চলটোৰ আগশাৰী মহিলাসকলে সম্প্ৰতি মহিলাসকলৰ সমস্যা আৰু ইয়াৰ সমাধান সূত্ৰ, মহিলা সবলীকৰণ তথা সমাজত মহিলাৰ সম অধিকাৰৰ ওপৰত আলোচনা বিলোচনা কৰে। ৰংখাং সমষ্টিৰ বিজেপি মহিলা মৰ্চাৰ সভাপতি ৰাণী ক্ৰামচাপীৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত সমষ্টিটোত আটাইতকৈ পাকৈত শিপিনীক সূতা বান্ডিল প্ৰদান কৰে আৰু লগতে প্ৰদান কৰে একোখনকৈ কম্বল। উল্লেখ্য 110 সংখ্যক আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানত জিলা বিজেপি মহিলা মৰ্চা সম্পাদিকা পদুমী ক্ৰপী, ৰংখাং বিজেপি মণ্ডল কমিটিৰ সভাপতি প্ৰদীপ ৰংপি, বিজেপি ব্লক কমিটিৰ সাধাৰণ সম্পাদক
ৰঞ্জিত তেৰণ আৰু ভিডিচি অধ্যক্ষ ৰণেন বৰদলৈ প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে Ingkang bang ason mate pining rong thang bang ke pining si kicenggon la komosti wise son si mandelo la si along prek prek adim bang ke ason cepang rumpet block wise ta district wise bisa pati lo ta pining bang ke komosti wise pati lo ta rong thang long ke pini si pati gunceng lang pining pen la si nil tumit theglong tenge chitong piglo la pen lang mesen ci sik se pin pen sita kilun ke kam la hai ta paklang pon theglo la pen ke lam ke than ta abi abi pin tum ta lam ke than ta thek kon lo la si nil tum ning arong piglo pini son ke pati pon lo pake am se prang ra nil tum hanawar sai la son long pon ji pu nil tum ning che the pon la bang ke nil tum da komosti mate nil tum MP sar mate nil tum MSC sar kang hot Mohila tumphan mate kapanong pom social welfare department pen pipi makelong la ke pini pensi il tum so alo phanang ka hodai pusin il tum chetheglong lo la sini arong piglo so alo hormuan mang ke so alo hian chiron long jibak long hon punoi kombol punoi musri punoi so pin so tum kelon te long long ni bak chepo kadu ka vela son chitang te dati sita il tum so alo tum han ke klem ke dam ke mesen ke theglong pen sin il tum so alo tum aksil haya puna piponapo sar phanta nil tum churu park ডংকামখমৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং ছিংগিং ষ্টাৰ ছিজন 2 গ্ৰাণ্ড ফিনালে দিন চূড়ান্ত 8 মাৰ্চৰ দিনা টিফুত অনুষ্ঠিত এক সংবাদমেল যোগে কাৰ্বি আংলং ছিংগিং ষ্টাৰ মেনেজমেণ্ট টীমৰ বিষয়ববীয়াই এই কথা সদৰি কৰে বিশেষ অসুবিধাৰ কাৰণবশতঃ কাৰ্বি আংলং ছিংগিং ষ্টাৰ ছিজন 2 গ্ৰাণ্ড ফিনালে অনুষ্ঠিত কৰিব পৰা নগৈছিল যদিও মেনেজমেণ্ট টীমে গ্ৰাণ্ড ফিনালেৰ দিন ইতিমধ্যে চূড়ান্ত কৰিছে আজিৰ অনুষ্ঠিত এক সংবাদমেল যোগে টীমে এই কথা সদৰি কৰে টীমৰ সিদ্ধান্ত মৰ্মে চলিত 16 মাৰ্চৰ দিনটো চূড়ান্ত কৰা হৈছে ছিজন 2 গ্ৰাণ্ড ফিনালেৰ দিন উল্লেখ্য গ্ৰাণ্ড ফিনালে অনুষ্ঠিত হ'ব টিফুস্থিত জয়সিং দলৈ অডিটৰিয়াম হলত Francis kadukabe karbi solanora atum anfarsame militu karbi among singster management team himpen kadukabe pandame kardom panjero kardom lasipini militum press release on keba atheban ki lapuhenlo chiklojoni aprang pen kepadubom karbi among singing star season 2 karbi among singing star season 2 militum bache sikban ki grand final ban ki militum la bangso chi 25 grade 40 sibadu ponji pulo po episode me militum kasik sak ko wajeni si militum laripit lasi Nifai grade 4 padu desi nitum nifai grade 4 si padu ponpo labang so ceklo lasi labang so nitum kecethan ji pasi pini press release on keba lasi kadung abe solang dora mas tame nitum kiklem damo nang situ tu publis ning ji thelo tapi nitum labang so kargemo singing star season 2 bang junior season 1 ben season 2 bang ke pamit chaji pasi nitum boi kon bomlo lapen nitum cetekam lo peneng bang mesian pu pasi nitum ning ji thelo lapen de kargeng mo arap tun tamini tum pan nang situ dun lo lasi nang nitum stame nang situ dun ni pasi nitum kargeng mo singing star management team himpen junuri lo athe nitum non ciklojoni apran pen padolo audition that pen mega audition that pen top 30 top 10 lapen de non bang finalist an lo lasi peneng bang season 2 lo bang finalist nitum bang tropan kang bai ondo bang trop tum samit hek pipik lo nang nitum tamil lang kami nitum la kargeng mo singing star page lo nang nitum thengong ki lanjut tagale youtube channel samit do nang nitum langin lo alang tum ke thek thengong ko nang nitum lasi alang nitum han kumat phansi nang nitum winner kang wajing ma nang nitum mari long sidalo la bangke nang nitum ajat taklem nang ne phone chon la alang nitum miss call number do miss call on pilote nang nitum kumat phansi phaji ma nang nitum citu dulu la tamit nang nitum sikai sita pinang la miss call pilote chongo la silalo netum non peneng bang ke season 2 bang ke chisik pamen lo la si so chisik pamen jone si pini bang ke nitum manga prapen bang grade policy padoji po jone si non nai padone lo tami grade trawari si padu ponpo por phai hini pen padu ponpo por phai hini pen por phai kepan ajo harji netum ka chisik pon padulo la si kaddu ka be solan dora kuman masame na chitu duni pasi chinilo chunurilo la si lagalo card সময় সে রেশম বাণিজ্যিক বিৰতিৰ
vigilance on procedure of wetting materials. Be attention. Be aware. Buyer should vigil of whether the wetting objects like beam scale, CI weight, liter, meter have applied with the authorized seal or not, and should be attention on whether shopkeepers weight the materials as part of legal procedure or not. Customer must alert of whether the vendors weight the materials by hanging the weighting objects over if steady at a positions or not. Be conscious while weighting objects like milk, kerosene, whether the foam evaporate from its liquid or not. You should buy gold, silver in gram. If you are not satisfied with your cement, cooking gas, let the vendor weight the objects. Always purchase tin in kilogram. In case that you are discontented by purchasing fuels from petrol pump, take along authority officials with and let the liters to be measured. Proper weighting should be made whenever you purchase any biscuits, leaving the box aside. Attention while purchasing packaged materials like bottle, tin, plastic, object in work with paper, without whether it has as per the given below or not. Manufacturer, package, manufacturer, place of manufacture, name of the object in the package, date, month and year of manufacture, consumer service number. Do not purchase any object apart from its modern metric price and paste it the price with a piece of paper or else. Look out KB basis while you are purchasing any timber. Salesperson are not allowed to take in excess of rate as per the metric measurement which given in advertisement and credential. Once you properly aware all above the mentioned points, vendors would not get any chance to deceive you at any moment whenever you buy anything and anywhere. For more information in relation to weighting objects or any complaints you have near your surroundings, inform the Department of Legal Metrology, Ulbari, Guwahati 781007. For the legal services related to the above matter, you may approach near your district subdivision. Modern Public Academy Senior Secondary admission open for 2020 and 21. Classes from 1 to 11. IIT JEE NEET coaching announcing 11 and 12 breed with IIT JEE NEET CACPT with intensive coaching by expert lecturer. Hostel facilities available for both boys and girls in the school campus. Campus 1 Karaikuchi, Campus 2 Rampur, Campus 3 Hajo. For more details, kindly contact on the given screen. Website www.modernpublicacademy.com. Required teachers for nursery to class 11 in boarding cum day school, Modern Public Academy, Alikas, Kamrup, Assam. Salary negotiable. Free accommodation for residential teachers. Walk-in interview at Tridhara office on 8 March 2020 at 11 am onwards. Candidate must bring their testimonial along with CV. Interview location opposite United Bank of India, Tiso Complex, Kasa Stadium Road, Difu, Karbi, Anglong. For more details, kindly contact 7896 197 465. Claret Unisex Salon, Kichengsi Sopinsu Lapen Soar Luapan Kipamadadim. Karbi Risunimso Rong Ajay Nang Kilia Pora Wood Claret Unisex Salon Ahinpen Nang 1 Pilo Isi Warsai Kime. Lucky Hair Straightening 2199, Hair Smoothing 3299, Hair Rebonding 4299 Lapen, Keratin 4299 Other Pen Longpon Igji. Apor Kimi Warsai Kimi Nang Litum Cemat Mepin Unni Lasila Bangso Warsai Kimi Ahut Nang Litum Tengni Nepin Pen Ali Cuan Dunikha Ning Cipa Bibi Pin Pen Humri Damnon Lapen Nang Litum Kemesen Nang Tek Longpon Igji Adin Laki Rong Parpi Rong Berot Iron Bridge Adung Difu Karbi Anglong Kachini Letho Japan Humri Tame 6001213664. Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত হামৰেনত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন পাৰিছ কাৰ্বি কেথলিক মহিলা সংগঠনৰ 25 সংখ্যক বৰ্ষপতি অনুষ্ঠান যোৱা 6 মাৰ্চৰ পৰা শুভাৰম্ভণি কৰি অনুষ্ঠানটিৰ সফল সামৰণি হ'ব 9 মাৰ্চত
বিগত 1995 বৰ্ষত প্ৰথম ভূমিষ্ঠ হয় পাৰিছ কেথলিক মহিলা সংগঠন। সংগঠনটিয়ে এইবাৰ 25 বছৰত ভৰি দিয়াত সংগঠনৰ মহিলা উদ্যোগীসকলে উদযাপন কৰে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে। ৰূপালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানৰ প্ৰথম দিনা পুৱা 9 বজাত ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানত বিভিন্ন মণ্ডলীৰ সদস্যসকলৰ নাম পঞ্জীয়নৰ লগতে বিয়লি 3 বজাত মুখ্য অতিথিক আদৰ সম্ভাষণ জনায়। আদৰ সম্ভাষণ অনুষ্ঠানত 13টা মণ্ডলীৰ সদস্যসকলে যীশু বন্দনা কৰে আৰু পাৰিছ পৰিষদৰ সাধাৰণ সম্পাদক তথা নিমন্ত্ৰিত অতিথি আব্ৰাহাম তেৰণে বিভিন্ন দিশ আলোকপাত কৰি ভাষণ আগবঢ়ায়। তৃতীয় দিনা পুৱা সংগঠনৰ ধ্বজা উৰুৱাই শুভাৰম্ভ কৰে দিনজোৰা কাৰ্যসূচীৰ। তাৰ পিছত শিশুক তুলি তালি ডাঙৰ কৰাৰ লগতে উপযুক্ত শিক্ষা প্ৰদান শীৰ্ষ বিষয়ৰ ওপৰত মেৰী তেৰণপীৰ পৰিচালনাত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ ছেমিনাৰ। লুচিয়া তেৰণপীয়ে ছেমিনাৰ পৰ্যালোচক হিচাপে অংশ লয়। তাৰ পিছত মহিলা শিল্পীৰ দ্বাৰা নৃত্য গীত অনুষ্ঠানৰ লগতে শিশুসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সিদিনা সভাত অৱসৰপ্ৰাপ্ত ৰেভাৰেণ্ড বিশ্বপকে ধৰি বহু বিশিষ্ট ব্যক্তি হামৰেন পাৰিছ কাৰ্বি কেথলিক মহিলা সংগঠনৰ ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানত ভাগ লয়। Kebra troksir kebra poningkan pen pinianian nilitum rup mumang cita lonlong lake nilitum a founder Elizabeth Pangchupi pena joine si nilitum pini ladak cita lon cita li long lo nasi pini ke Karbi kang tir pedo ponlo nilitum diocese pen nilitum bishop la pen nilitum parish priest assistant father natuman tadadak pini karbi kang tir long nang citong dun pet lo nilitama subha kapang cheng lake mane rup mumang kacita lon ke cheng pon lake tarik trok pen tarik sirke pan si juji sita pini ke min ani lo ning ke ching duk ani lo pini bangke nasi nalituma panta nang churo pon lo nalitum dak an ke bang pen nilituma pan laya khobor nang ke endun theka pon nalitum press sar panta nili nang churo lo la pen ning nang ching duk lo la pan chot lo হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। এসময়ত IAY অৰ্থাৎ ইন্দিৰা আৱাস যোজনা এতিয়া হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা। লুম্বাজং ব্লক উন্নয়ন খণ্ডৰ জৰিয়তে ইন্দিৰা আৱাস যোজনাৰ অধীনত জিলাখনৰ আন উন্নয়ন খণ্ডৰ অধীনত IAY গৃহ নিৰ্মাণ আঁচনি লাভ কৰিলে দিলাই সিডিপি বিভিন্ন এলেকাৰ দুখীয়া হিতাধিকাৰীসকলে। তাৰে একাংশই আজি কোপতি গৃহ আধৰুৱা হৈ ৰ'ল। চাহক আমাৰে প্ৰতিবেদন। এয়া দিলাই সিডিপিৰ ভিতৰুৱা গ্ৰাম্য এলেকাত IAY আঁচনিৰ যোগে হিতাধিকাৰীয়ে লাভ কৰা চৰকাৰী ঘৰ নিৰ্মাণৰ নামত ঠিকাদাৰে চিমেণ্ট বালিৰে ইটা গাঁঠি এইদৰে প্ৰায় 40% মান কৰিয়ে বছৰ ধৰি পেলাই থৈ দিছে। IAY আঁচনিৰ নাম সলনি হৈ যোৱা 2016 চনৰ পৰা বৰ্তমান চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ PMGY কৰা হ'ল। লক্ষণীয়ভাৱে এই নতুন নামৰ আঁচনিৰে কিছুমান দুখীয়া হিতাধিকাৰীয়ে ঘৰ লাভ কৰিলেও একাংশ হিতাধিকাৰীৰ ঘৰ আধৰুৱা অৱস্থাতে ৰ'ল। 2 বছৰ ধৰি চৰকাৰে এইসমূহ পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কোনো নাম নোলোৱা হ'ল। উল্লেখ্য উডেং টিচু গাঁও, ৰংপি গাঁও, ভীম ইংটি গাঁও আদি 3খন গাঁৱৰ দুখীয়া হিতাধিকাৰীৰ ঘৰ এতিয়াও এইদৰে আধৰুৱা অৱস্থাতে পেলাই হৈছে। বৰ্তমান ঠিকাদাৰ বিভাগীয় অভিযন্তা তথা কৰ্মচাৰীয়ে খবৰ ল'বলৈ কেতিয়াও নহা হ'ল। হিতাধিকাৰীয়ে ৰ'দ কেইডাল লৈ এতিয়াও অপেক্ষা কৰি আছে চৰকাৰলৈ। গোপন সূত্ৰে জানিব পৰা মতে এইসমূহ ঘৰৰ হিতাধিকাৰীৰ নামত অধিকাংশ টকা আত্মসাৎ কৰি পেলাইছে ঠিকাদাৰ আৰু বিভাগীয় কৰ্মচাৰীয়ে। এই সন্দৰ্ভত কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰে অনাগত দিনত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া সময়তহে হ'ব লক্ষণীয়। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।